চবেই জানে বেমাৰৰ আগতে চুৰণে বেমাৰৰ ঔষধ তৈয়াৰ কৰে। এইখিনিতো বজাৰখনৰ কৰিবলৈ ওলাই যাবই পৰা নাই। তাহঁতে খোৱা বস্তু অলপ লৈ আহিছো। এইকেইদিন যেনে তেনে চল আৰু তাৰপিছতো গুণ পাবহিয়ে ন। কি কৰিছা? মায়ে আহি দেখিলে বৰ ডাঙৰ কথা হ'ব। বিমান অ বিমান বিমান ৰাতি বহুত হ'ল, ইয়াতে ভাতকেইটা খাই যোৱা। নালাগে নালাগে, ভাত মই ঘৰতে খাম। ঘৰত চাগে মাছ মাংস আছে। আমাৰ ঘৰত খালি খালি ভাতনো কিয় খাব, নহয় জানো বিমান দা? নহয় মানে মই ঘৰতে ভাতকেইটা খাম বুলি কৈ থৈ আহিছোঁ যে, সেইকাৰণে পিছত কেতিয়াবা খাম দিয়ক। তেনেহ'লে বস্তু অকণমানকে খাই যোৱা। তোমালৈ বুলি মই বেলেগকৈ বনাই থৈছোঁ, আৰু লগতে কাৱৈ মাছ কেইটামানো আছে, মই ভাজি দিম। হয় নেকি? ব'লক গৈ আছোঁ। ভাত খাব নোৱাৰে, মাল খাব পাৰে। নহয় মানে ফূৰ্তি পানী অকণমান ডিঙিত পৰাৰ পিছত মই তোমাক বৰ ধুনীয়া দেখোঁ। সঁচানে? বিমান গৈছোঁ। পাপৰি, তুমি পঢ়ি থাকা, মই আহি আছোঁ। যাওক বাৰু, যোৱাৰ আগতে কিন্তু মোক মাত দি যাব। তুমি কিন্তু উঠি নাহিবা, নহ'লে মা সন্দেহ কৰিব। ঠিক আছে দিয়ক। কি হ'ল? এবাৰ মাতি থৈ অহাৰ পাছতো ইমান দেৰি লাগেনে? জীয়েৰক মেনেজ কৰি থৈ আহিব নালাগিব জানো? লোৱা। গোন্ধই বেলেগ দেখোন। তোমাৰ কাৰণে মই স্পেচিয়েলি বনাইছোঁ। যেনি কৈছে একেবাৰে গম পাই গৈছোঁ জানা। কাইলৈ তুমি এবাৰ দিনত আহিবাচোন। কিয়? কাইলৈ বোলে জীয়েৰা ঘৰত নাথাকে, মোমায়েকৰ ঘৰলৈ যাব। ৰাতিহে আহিব। তেনেহ'লে দিনত মোক পঢ়াবাহি। হ'ব দিয়া বাৰু। পিছে এনেকুৱা মাল আৰু আছেনে? কাইলৈ তুমি খাবা বুলি বচাই ৰাখিছোঁ অলপ। হয় নেকি পাপৰি? কি? নহয় মানে তোমাৰ মুখত যে পাপৰি নাম ওলাল। নহয় মানে মই তোমালোকৰ ঘৰলৈ আহি থাকিলেও বেছিভাগ সময় তাইক পঢ়ুৱাই থাকোঁতে যায়তো, সেইকাৰণে গুৰু শিষ্যৰ সম্পৰ্কটো ইমান বেছি গভীৰ হৈ গ'ল যে মায়েকক মাতিলেও জীয়েকৰ নামটোৱে মুখলৈ আহে। সঁচাইনে? সঁচাটো আকৌ। বিমান, এইবাৰ বাৰু আমাৰ এই যেনে তেনে সৰুকে যাবগৈনে? যাবতো লাগে, কিন্তু কি? এই কৰোণা বোলা বেমাৰটোহে জেং কৰিলে। বেমাৰৰ লগত আকৌ পৰীক্ষাৰ কি সম্পৰ্ক আছে? স্কুলবোৰ বন্ধ হৈ থকা নাই জানো? তুমি দেখোন তাইক পঢ়াই আছা। তুমিতো দেখিছাই মই চেষ্টাৰ ক্ৰুটি কৰা নাই। কৰাচোন কৰা, আৰু অকণমান চেষ্টা কৰা, মাত্ৰ ৰিজাল্টটো ভাল হ'লেই হ'ল। বেছিকৈ চেষ্টা কৰিলেতো মোৰেই বিপদ। কি হ'ল বিমান? নাই একো নাই। তাইৰ ৰিজাল্টটো ভাল হ'লেই তাইক এঘৰলৈ উলিয়াই দিম। তেতিয়াতো কেৱল তুমি আৰু মই। এতিয়াই নালাগে দিয়াচোন, তাইক এতিয়াই বিয়া দিব নালাগে ৰ'বা। মই কম নহয় সময়ত কেতিয়া তাইক বিয়া দিব লাগে। ইমান দায়িত্ব পালন কৰিবা? দায়িত্ব নহয়, কৰ্তব্য। কিন্তু মই তোমাক যেতিয়াই ক'ম যে ছোৱালীক বিয়া দিয়া, তেতিয়া কিন্তু তুমি এদিনো লেট নকৰিবা। মানে? মানে দিন বাৰ নক্ষত্ৰ এটা নিৰ্দিষ্ট সময়তহে মিলি থাকে। সেইটো অৱশ্যে হয়। আৰু এগিলাচ দিয়াচোন। আজিয়ে নিচা লগাই ল'ব নালাগে নেকি? কাইলৈ দিনৰ অনুষ্ঠানটো আছে নহয়। গৈছো ৰ'ব।
এৰা শুনিছানে মই মাতি আছো তোমাক কি হ'ল ইমান উশাহ নোলোৱাকৈ চিঞৰি আছে যে এই ফোন এটা কৰাচোন ৰাতি এডোখৰলৈকে এনেকৈ পং পঙাই ঘূৰি ফুৰা স্বভাৱটো এই কিন্তু আঁতৰাবৰ হ'ল আহিব নহয় মোৰ ভাত হোৱাই নাই আৰু তাই যাওঁতে কৈ থৈয়ে গৈছে প্ৰণীতাৰ ওচৰৰ পৰা আহোঁগৈ বুলি প্ৰণীতাৰ ওচৰলৈ যায় ডনাল্ড ট্ৰাম্পৰ ওচৰলৈ যায় যাৰ ওচৰলৈ যায় গৈ থাকক কিন্তু দিনৰ পোহৰত খোৱা শোৱা আৰু বনৰীয়া কোবাই ঘূৰি ফুৰাৰ বাহিৰে তাৰতো বিশেষ একো কাম নাই গতিকে যি কাম আছে দিনৰ পোহৰত কৰি ল'লেই হ'ল হ'ব হ'ব আপুনি অলপ ধৈৰ্য ধৰক কি ধৈৰ্য ধৰক হা কি ধৈৰ্য ধৰক আৰু তুমিনো কি মানুহে তাই যেনিবা যাব খুজিলে তুমি যাবলৈ দিলা কিয় কোনবাই ক'ব বাইপেৰেক ৰাতি ৰাতি মদ খাই হাল্লা কৰিব মানা কৰিবি আমাৰ টোপনি ক্ষতি হয় নহয় তাৰ হাতত এটা মোনা আছিল আৰু সি কৈ আছিল সেই মোনাটোতে বোলে সকলো প্ৰমাণ মজুত আছে ফেশ্বন শ্ব' চলিছে হা ফেশ্বন শ্ব' নহয় মানে ছাৰ রাখে হরি মারে কোনে রাখে হরি মারে কোনে উহ ৰাম তাইৰ বোলে কিবা ইম্পৰ্টেণ্ট কাম আছে হয়তো তোমাৰ ছোৱালীৰ দৰে কৰ্মব্যস্ত মানুহ এই চেকনি ধৰা গাঁৱত আৰু আছে কেইজন যোৱা যোৱা কামত ধৰা আঠুত মগজুলৈ মোৰ আগত ছোৱালীৰ ওকালতি কৰি থাকিব নালাগে ই নিজে একেবাৰে বৰ ভূ পণ্ডিতজন এৰা তুমি কাক ক'লা শেষৰ কথা হা পাহৰি নাযাবা তোমাৰ মানুহজন যে এজন ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক আগৰ 7টা জন্মত তুমি চাগে কিবা পুণ্য কৰিছিলা যে মোৰ দৰে মানুহ এজন পালা বহুত মাক বাপেকেতো মোৰ দৰে এনে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষকক জোঁৱাই হিচাপে পাবলৈ ৰৌদ্ৰযজ্ঞ কৰে তই এবাৰ চিন্তা কৰচোন কেনেবাকে বাপৰকে মোকে সিহঁতৰ পদূলি মুখত যদি গাঁৱৰ কোনোবাই দেখিলেহেঁতেন আমাৰ কি অৱস্থা হ'লহেঁতেন মই কি কৰোঁ তই কচোন হীৰা মই একদম বিৰক্ত হৈ গৈছো জানা না মদটো আজিকালি ৰাস্তাত অলপ ভয়ে হৈছে কোনবাই ক'ব কালি ৰাতি বাইপেৰে মদ খাই আহি নিজৰ ঘৰ বুলি আমাৰ ঘৰতে সোমাইছিল কোনবাই ক'ব বাইপেৰেক ৰাতি ৰাতি মদ খাই হাল্লা কৰিব মানা কৰিবি আমাৰ টোপনি ক্ষতি হয় নহয় কোনবাই ক'ব বাইপেৰে কালি দিনতে মদ খাই গাড়ীৰ আগত পচিছিল কিবাকেহে বাচিছি ইকলা কথা শুনি শুনি মোৰ কাণ পকি গেছি জানা না দৰমাহা নাপাবা বাৰু মইতো এটা মাষ্টৰনি মোৰোতো এটা সন্মান আছে দেচোন হয় দে ইমানটোকলৈ উপায় নোহোৱা হৈছে কিবা যে কবিৰাজী চিকিৎসাৰে মদ এৰুৱাওক 7 দিনত মদ এৰাৰ গেৰাণ্টি সেইবিলাক যে আছে সেইবোৰ কৈ নাচাও কিয় কিবা লাভ হয় বা সিগলা মই বহুত কৰি চাইছো সিগলা কৰিলি মদখৰ উৎপাতটো বাঢ়েহে বাঢ়ে মানে ইয়াতকৈও বেছি খায় কি ক তই ইয়াতকৈ বেছি খালে কিমান খাব লাগিব চিন্তা কৰি চাও তই আৰু দেহা যিটো গোটেই মানুহটো কাটিলে বাচিলে 1/2 প্লেট মাংস নোলাব সেইটো ধৰ মদ খোপা ক'ৰ পৰা সোমোৱাই দেৱতা আছে গাত দেৱতা ঠিকেই কতো আহিছিল নেকি মই না আহিছিল চিঞৰি চিঞৰি ফোনত কথা পাতি পাতি আহি চিঞৰি চিঞৰি কথা পাতি পাতি গুচি গ'ল তামোল এখন খাই কি চিঞৰি চিঞৰি কথা পাতিছিল ময়ো ভালকৈ বুজি নাপালো কিন্তু কিবা থানাত কেছ দিয়াৰ কথা কৈ আছিল কি কেছ দিয়াৰ কথা কৈছিল কাৰ ওপৰত কেছ দিয়েহি কথাখিনি অলপ ভালকে বুজাই কচোন মই বুজি পালেহে তোক বুজাম ভালকৈ কথা পাতিবলৈ নাপালো নহয় কাণতে ফোনডাল লৈ কথা পাতি পাতি আহিল আৰু তেনেকৈয়ে গুচি গ'লগৈ কিবা হ'ল আকৌ তাৰ হাতত এটা মোনা আছিল আৰু সি কৈ আছিল সেই মোনাটোতে বোলে সকলো প্ৰমাণ মজুত আছে থানা মানে সেইটো আউটপোষ্টলৈ গৈছে সেয়াই আৰু মই যেনিবা তোক থানা বুলি ক'লো সেইটোহে ডাঙৰ কথা আউটপোষ্টত বোলে নতুনকৈ যিজন ইনচাৰ্জ আহিছে সেইজনে বোলে গুৰু গোসাঁই একোৱেই নামানে
কদৰ বোলাটোৱে তাত গৈ কিবা উল্টা পুল্টা কৰক তেতিয়াহে জমিব পিছত বোলে শুনিবি সোমোৱাই থৈ দিলে তই কোৱা কথাটো একেবাৰে মিছা নহয় সেইদিনা বোলে মাটি কঢ়িওৱা গাড়ী এখনে ডিম্বেশ্বৰহঁতৰ জেওৰা জপনা মহতিয়াই গোহালিত সোমালগৈ প্ৰথমতে বোলে সি কথাটো ভালকৈ বুজাইছিল কি বুলি ক'লে সেই আউটপোষ্টৰ ইনচাৰ্জটোৱে নতুনকৈ অহা ইনচাৰ্জটোৱে গাড়ীৰ মালিকক বুজালে যে কেছ দিয়া মামলা মোকৰ্দমা কৰা সেইবোৰৰ জোঁটৰ মাজত সোমাব নালাগে তাহাঁতৰ অনিষ্ট হোৱাখিনি মেৰামতি কৰি দিয়ক নহ'লে লোকচান হোৱাখিনি ক্ষতিপূৰণ দি দিয়ক লেঠা শেষ ঠিকেইতো এই মামলা মোকৰ্দমাবোৰ কৰা মানে নিজৰে বিপদ এনেই নকয় জানো বোলো দৌৰাৰ যিমান ভাগৰ খেদাৰো সিমানেই ভাগৰ তাকে বোলে ভালকৈ বুজাওঁতে গাড়ী মালিকে বুজি নাপালে থানালৈ গৈ মিনিষ্টাৰ MLAৰ ভয় দেখুৱাইছিল তাৰপিছত আৰু কি হ'ব গাড়ী মালিকৰ পেটে পিঠিয়ে সমান হৈ গ'ল হে হৰি কদবাৰো যাওঁতে দুঠেঙীয়া হৈয়ে গৈছে তাত কিবা উল্টা পুল্টা কৰি উভতি আহোঁতে চাৰিঠেঙীয়া হৈ নাহিলেই ৰক্ষা বাৰু মইনা তই নতুনকৈ অহা ইনচাৰ্জজনৰ বিষয়ে ইমান কেনেকৈ জান তাৰ বোলে সৰু সৰু ল'ৰা ছোৱালীবোৰৰ লগত বৰ মিলা প্ৰীতি আমাৰ গুলুহঁতক বোলে তাৰ মটৰ চাইকেলৰ পিছফালে উঠাই লৈ ঘূৰি ফুৰে এইবোৰ কথা মোক গুলুৱে কোৱাহে এই গুলু আহিছিল নেকি এইফালে নাই অহা কিয় যেন তেন তাকে পঠাই খবৰ এটা ল'ব পাৰিলো হয় কদৰনো কেছটো কি তই নিজে নাযাও কিয় আউটপোষ্টলৈ তই আৰু নতুনকৈ অহা মালটোৰ যিহে বৰ্ণনা দিলি মই কি সাহসত যাওঁ কচোন বাৰু তেনেহ'লে তই অলপ বহ গুলু আকৌ আহিবই নহয় নিপা আকৌ কেতিয়া আহে ই খবৰিয়ে চাগে ক'ৰবাত খবৰ বিলাই ফুৰিছে এতিয়া গুলু আহিলেহে গম পোৱা যাব কদৰ বিষ আজি কিয় ইমান বাঢ়িছে ফেশ্বন শ্ব' চলিছে হা ফেশ্বন শ্ব' নহয় মানে ছাৰ তোমাৰ ইউনিফৰ্ম ক'ত আছে ছাৰ বেগতে আছে মই সুধিছোঁ তোমাক ডিউটি টাইমত তুমি কিয় ইউনিফৰ্ম পিন্ধি অহা নাই ছাৰ মই ইউনিফৰ্মযোৰ সদায় ইয়াত আহিহে পিন্ধো আউটত ইউনিফৰ্মযোৰ পিন্ধিলে বহুত অংকই নিমিলে ইউনিফৰ্মযোৰ মানে আউটপোষ্টৰ চাৰিবাৰৰ ভিতৰত পিন্ধিব লাগে নহয় জানো হয় ছাৰ মানে নহয় ছাৰ কিবা বিশেষ কেছ থাকিলে আউটডোৰটো ইউনিফৰ্ম পিন্ধি যাওঁতো কি আউটডোৰ ইনডোৰ মাৰি আছা হে ডিউটি ইজ ডিউটি সেয়া লাগিলে বাহিৰতে হওক বা ভিতৰতে হওক ছাৰ মানুহ এটাই মনা খানত দুটা ডেড বডিৰ দুটা কাটা মূৰ লৈ আউটপোষ্টৰ পিছফালৰ দৰ্জা দি সোমাই আহিছে ৰ মাইকী গুল্লুহে আহিছে কোননো দৈশ্বৰাণী রাখে হরি মারে কোনে রাখে হরি মারে কোনে ইমান দিনেতো মই এখেতক চিনেমা হিৰোইন বুলিহে ভাবিছিলোঁ শুনিলে ছাৰ শুনিলে এই সৰু ল'ৰাটোও বুজি পোৱা হৈছে মই আচলতে কিহৰ কাৰণে উপযুক্ত সি কি কমেণ্ট দিলে বুজি পালেনে ছাৰ মই যদি এই ইউনিফৰ্মযোৰ পিন্ধি গোটেইখন ঘূৰি ফুৰিলোহেঁতেন যদি ইমানে চিনেমাৰ হিৰোইন হ'বলৈ ইচ্ছা আছিলে তেনেহ'লে পুলিচৰ চাকৰিত কিয় জইন কৰিছিলা গালি খাবলৈ গুলু যোৱা ইমিডিয়েট ড্ৰেছ পিন্ধি আহাগৈ ছাৰ ছাৰ মানুহ এটাই মনা খানত দুটা ডেড বডিৰ দুটা কাটা মূৰ লৈ আউটপোষ্টৰ পিছফালৰ দৰ্জা দি সোমাই আহিছে কি হেৰি আপুনি কোন কদু কদু ক'ত কদু কদু ক'ত ইয়াৰ নামটো কদু আচ্ছা আপুনি বেগটো কি ভৰাই নিছে দুটা শিৰচ্ছেদ হোৱা মুণ্ড কি কিন্তু কাৰ স্নিগ্ধা আৰু প্ৰদ্যুতৰ স্নিগ্ধা আৰু প্ৰদ্যুতৰ অ' বোলো স্নিগ্ধা আৰু প্ৰদ্যুত কোন চিনি নাপাওঁ আমাৰ গাঁৱৰ নহয় ইমান ধুনীয়া নামৰ মানুহ আমাৰ গাঁৱত নাই নহয় চাওঁ বেগটো খোলা নিজেই চাই লওঁ অ' মা কি কৰিছে এইবোৰ অ' মা মৰিলো কোমল বেগটো খোলা
অ' ছাৰ মোক এইবিলাক ক'ত ফাঁচি দিয়ে হে মই বাৰু এইবিলাক কাম কৰা মানুহ হয় না ছাৰ ছানবাৰ্ণ নহ'বৰ কাৰণে হাতত ছানস্ক্ৰীম লোচন লগাই আহিছিলোঁ এতিয়া যদি তেজে পুজে সেই সোপা বেগটো খোলা বুলি কৈছো নহয় খোলা ঐ খোল না তই খোল মানুহৰ মোৰ ইমান সৰু হৈ গ'ল নে চব কলিয়াই আনিছে চাগে লেকচাৰ মাৰি থাকিব নালাগে খোলা এই কি এইবিলাক আৰু প্ৰত্যুত আহিব ৰ নাহি কলৈ যাব ৰাতি শোৱা সময়খিনিহে সি ঘৰত থাকে নহলে দেখোন সি দিনৰ দিনটো এই অঞ্চলটোতে পং পঙাই ঘূৰি ফুৰে আহিছে ৰ মাইকী গুল্লুহে আহিছে কোননো দস্যুৰাণী মাক্স মাৰ নহলে আজি আহি বজাবহি মাক্স মাৰ এইখন মাৰি থাকিবলৈ বৰ অশান্তি পাওঁ কিবা উশাহ চুখা নাপায় মাছখন লগাইছ ভাল কৰিছ এখন তই কি মাৰিছ হয়নে চাওঁ কি হ'ল কিন্তু এইখন আকৌ কেনেকুৱা ধৰণৰ মাছ এইখন হৈছে 2-in-1 মাছ বুজিলি এতিয়া চাবি দেই মই শিখৰ মিলালো তাৰপাছত এই মাছৰ গেটখন মই খুলি দিলোঁ দেখিলি নহয় চাবি দেই তাৰপাছত এই মাছ দেখিছনে এইয়া গ'ল আকৌ মই গেটখন বন্ধ কৰি দিলোঁ অলপ সময়ৰ পাছত যেতিয়া আকৌ মাছ বাহিৰ কৰিবলৈ হ'ব তেতিয়া আকৌ গেট খুলিলোঁ খুলি লৈ মাছ বাহিৰ আকৌ গেট বন্ধ দেখিলি তই কিন্তু বৰ বেলেগ কথা মাৰিছ দেই ইয়াৰ মাথা যে তাৰমানে তই মোৰ পৰা কালি প্লাষ্টিকৰ বয়ামটো সেইটো কাৰণে লৈ গৈছিলি শুনজনী সেইকাৰণে নিছিলোঁ নহ'লে খালি প্লাষ্টিকৰ বয়াম কাটি ব্লাউজ বনাই পিন্ধিবলৈ অসুবিধা যে আৰু পৃথিৱীৰ যিমান সংখ্যক মানুহক এই মহামাৰীয়ে চুই গ'ল তেওঁলোক সকলোৱে কি পূৰ্বজন্মত পাপ কৰি আহিছিল 6টা বছৰ সহজতে সম্পূৰ্ণ কৰিব নোৱাৰা তীৰ্থ মাষ্টৰৰ কুলাংগাৰ জীয়েক হলোগৈ মই কিন্তু তুমিতো দেউতাৰ দৰে সঁচা মিছাক পঞ্চাতে মিছা বুলি ক'ব পৰা এজন মানুহৰ ঘৈণী তেনে ক্ষেত্ৰত তুমি কিয় এটা ভুল বুলি ক'লে ভুল কোৱা হ'ব ৰাখে হৰি মা